নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত ক'ব খুজিছোঁ কিয় কোনো মহিলাৰ পেটত যিকোনো কথা লুকাই নাথাকে। যিমান ডাঙৰ কথা হ'লেও তেওঁলোকে আনৰ আগত প্ৰকাশ কৰি দিয়ে। কিয় কোনো মহিলাৰ পেটত কথা নাথাকে, আচল ৰহস্য ইয়াৰ কাৰণ কি আপুনিও নিশ্চয় জানিব বিচাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনিও নিশ্চয় দেখা পায়, আপুনি যদি কোনো মহিলাক গোপন কথা কয় তেতিয়াহ'লে সেই গোপন কথা গৈ আনৰ আগত প্ৰকাশ কৰে। আপুনি লাগিলে যিমান আনক ক'বৰ বাবে মানা কৰিব, তাৰ পাছতো সেই মহিলাই আপোনাৰ কথা আনৰ আগত প্ৰকাশ কৰি দিব। ইয়াৰ প্ৰকৃত কাৰণ কি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপুনি জনাব যে আপুনি এই কথা পূৰ্বতে জানিছিল নে, অৱশ্যেই জনাব। লগতে ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কিয় কোনো মহিলাৰ পেটত কথা নাথাকে, ইয়াৰ বিষয়ে এটা কাহিনী উল্লেখ কৰা হৈছে। আহক তেন্তে আমি কাহিনীৰ মাজলৈ আগবাঢ়ো। মহাভাৰতৰ যুদ্ধ 18 দিন ধৰি চলি আছিল, য'ত এনে বহুতো ঘটনা সংঘটিত হৈছিল যিবোৰ আজিও স্মৰণীয়। প্ৰায় 5200 বছৰৰ আগতে কৌৰৱ আৰু পাণ্ডৱৰ মাজত মহাভাৰতৰ যুদ্ধ হৈছিল। কিন্তু আপুনি বাৰু জানেনে যে মহাভাৰতৰ কালত দিয়া এটা অভিশাপৰ ফলতেই নাৰীৰ জাতিক প্ৰভাৱিত কৰি আছে। অৰ্থাৎ যিকোনো নাৰীৰ পেটত কথা নাথাকে এটা অভিশাপৰ ফলতেই। মহাভাৰতৰ এটা ঘটনা, মাতৃ কুন্তীক নিজৰ পুত্ৰ অৰ্থাৎ যুধিষ্ঠিৰে অভিশাপ দিয়াৰ কথা শাস্ত্ৰত উল্লেখ কৰা হৈছে। এই অভিশাপৰ প্ৰভাৱ এতিয়াও মহিলাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, যাৰ বাবে তেওঁলোকৰ পেটত কোনো কথা লুকুৱাই ৰাখিব নোৱাৰে বুলি বিশ্বাস কৰা হয়। সেয়া লাগিলে গোপনীয় যিকোনো কথাই হওক। এই অভিশাপৰ লগত জড়িত এটা কাহিনী শাস্ত্ৰত উল্লেখ কৰা হৈছে। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপুনি প্ৰকৃত কাৰণটো জানিব পাৰিব। কিয় অভিশাপ দিব লগা হৈছিল, কি কাৰণে নাৰী জাতিৰ পেটত কথা লুকাই নথকা হয়, অৰ্থাৎ কোনো কথা আনৰ আগত প্ৰকাশ কৰি দিয়ে, যিকোনো গোপনীয় কথা। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চালে প্ৰকৃত কাৰণটো তেতিয়াহে জানিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কিংবদন্তীৰ অনুসৰি যেতিয়া মহাভাৰতৰ যুদ্ধ শেষ হৈছিল আৰু যুদ্ধত কৰ্ণৰ মৃত্যু হৈছিল, তেতিয়া মাতৃ কুন্তীয়ে কৰ্ণৰ মৃতদেহ কোলাত লৈ কান্দি আছিল। এই কথাক দেখি পাণ্ডৱসকল আচৰিত হৈ যুধিষ্ঠিৰক সুধিলে যে মাতৃ কুন্তীয়ে কিয় শত্ৰুৰ মৃত্যুক লৈ নিজৰ চকু পানী টুকিছে। আৰু তেতিয়া মাতৃ কুন্তীয়ে কৰ্ণক নিজৰ ডাঙৰ ল'ৰা বুলি সকলোৰে আগতে ক'লে। আৰু এই সত্য কথাটো শুনি যুধিষ্ঠিৰৰ বহুত খং উঠিছিল আৰু তাৰ পাছত মাতৃ কুন্তীক লগে লগে অভিশাপ দিছিল। যুধিষ্ঠিৰে তেওঁক গালিও পাৰিছিল আৰু কৈছিল যে এতিয়াৰ পৰা কোনো মহিলাৰ পেটতে কোনো একো কথাই লুকুৱাই ৰাখিব নোৱাৰিব। বিশ্বাস কৰা হয় যে তেতিয়াৰে পৰা এই অভিশাপৰ ফলতেই নাৰীৰ ওপৰত কাম কৰি আছে, তথা নাৰীৰ পেটত কোনো গোপনীয় কথা লুকাই নাথাকে। প্ৰিয় বন্ধু বান্ধৱীসকল, মাতৃ কুন্তীয়ে জানিছিল যে কৰ্ণ তেওঁৰ পুত্ৰ, কিন্তু মাতৃ কুন্তীয়ে এই কথা কাৰো আগতেই কোৱা নাছিল, যাৰ বাবে পাণ্ডৱৰ কোনেও কৰ্ণক যে তেওঁলোকৰ ভাই বুলি গম পোৱা নাছিল। মাতৃ কুন্তীয়ে যুধিষ্ঠিৰক তৰ্পণ দিবলৈ কৈছিল, কিন্তু যুধিষ্ঠিৰে তৰ্পণ দিয়া নাছিল। তাৰ পাছত যুধিষ্ঠিৰে ভগৱান শ্ৰীকৃষ্ণ আৰু মাতৃ
কুন্তীক কৰ্ণক আগবঢ়াবলৈ অস্বীকাৰ কৰিলে যে তেওঁ আমাৰ আত্মীয় নহয়। এই কথা শুনি মাতৃ কুন্তী বিচলিত হৈ পৰিল। কাৰণ কৰ্ণ পাণ্ডৱৰ ভাতৃ হোৱাৰ বাবে পাণ্ডৱসকলে কৰ্ণক তৰ্পণ দিয়াটো বিচাৰিছিল। কিন্তু এই প্ৰকৃত সত্যটো 5জন পুত্ৰক ক'বলৈ ভয় কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই মাতৃ কুন্তীক ক'লে যে এতিয়া কৰ্ণৰ সত্য কথা তেওঁলোকৰ প্ৰতিজন পুত্ৰৰ আগতে ক'বলৈ। ভগৱান শ্ৰীকৃষ্ণৰ উপদেশত মাতৃ কুন্তীয়ে পাণ্ডৱসকলক ক'লে যে কৰ্ণ পাণ্ডৱসকলৰ ভাতৃ হয় আৰু মাতৃ কুন্তীৰ পুত্ৰ হয়। তাৰ পাছত প্ৰিয় বন্ধু-বান্ধৱীসকল, এই কথা শুনি যুধিষ্ঠিৰৰ পুনৰ খং উঠিল আৰু মাতৃ কুন্তীক বহু বেয়াকৈ গালি পাৰিলে। আৰু কোৱা হৈছে যে তেতিয়াৰে পৰা নাৰীৰ পেটত কেতিয়াও কোনো কথা লুকুৱাই ৰাখিব নোৱাৰে। ইয়াৰ পিছত ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰক শান্ত কৰি ক'লে যে মাতৃ কুন্তী গংগাৰ দৰে বিশুদ্ধ আৰু যি হ'ল সেয়া সময়ৰ লীলা। তাৰ পাছত ভগৱান শ্ৰীকৃষ্ণৰ এই কথা শুনি যুধিষ্ঠিৰৰ সকলো ক্ৰোধ শান্ত হৈ পৰিল। তাৰ পিছত মাতৃ কুন্তীক ক্ষমা বিচাৰি সম্পূৰ্ণ ৰীতি-নীতিৰ অনুসৰি কৰ্ণৰ তৰ্পণ কৰিলে। কিন্তু প্ৰিয় বন্ধু-বান্ধৱীসকল, কুন্তীক যি যুধিষ্ঠিৰে অভিশাপ দিছিল যে নাৰীৰ পেটত কোনো কথা লুকুৱাই কেতিয়াও ৰাখিব নোৱাৰে, এই অভিশাপ এবাৰ দিয়াৰ পাছত উঠাই ল'ব নোৱাৰাৰ বাবে আজিও নাৰীসকলে কেতিয়াও নিজৰ পেটত কথা লুকুৱাই ৰাখিব নোৱাৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, প্ৰকৃত কাৰণ এয়াই আছিল শাস্ত্ৰৰ অনুযায়ী। মহাভাৰতৰ কাহিনীৰ অনুসৰি আমি সুন্দৰভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আচলতে প্ৰকৃত কাৰণ কি কাৰণত মহিলাৰ পেটত কোনো ধৰণৰ কথা লুকুৱাই ৰাখিব নোৱাৰে। যিবোৰ কথা তেওঁলোকৰ গোপনীয় হ'লেও কোনোবা নহয় কাৰোবাৰ আগত প্ৰকাশ কৰি পেলায়। আপুনি নিশ্চয় সুন্দৰভাৱে জানি ল'ব পাৰিলে। গতিকে এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে। প্ৰিয় বন্ধু-বান্ধৱীসকল, এনেধৰণৰ ভিডিঅ'সমূহ আপুনি পাই থাকিবৰ বাবে আমাৰ এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ভিডিঅ'সমূহৰ পৰা যদি আপুনি কিবা এটা শিকিব পাৰিছে তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো সহায় কৰিব, যাতে সকলোৱে নজনা কথাসমূহ শাস্ত্ৰৰ অনুযায়ী জানিবলৈ সক্ষম হ'ব পাৰে। গতিকে পুনৰ এটা নতুন ভিডিঅ'ৰ লগত লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।